চিলিণ্ডাৰটো বাজ যাব গেছত জুই লাগিলে চিলিণ্ডাৰ ইমান সহজতে ব্ৰাছ নহয় বুজিছে গেছত যেতিয়া ইয়াতে জুই লাগি থাকিব ইমান সহজতে ব্ৰাছ নহয় তেতিয়া ব্ৰাছ হ'ব ঘৰ এটাৰ ভিতৰত জুই লাগি আছে চিলিণ্ডাৰ ভিতৰত আছে বাহিৰত যেতিয়া হিট পাব নহয় তেতিয়াহে চিলিণ্ডাৰটো ব্ৰাছ হ'ব এনেই গেছত জেনেৰেলি জুই লাগিলে কেতিয়াও গেছ চিলিণ্ডাৰ ব্ৰাছ নহয় নুশুনিব কথাখিনি একদম ইম্পৰ্টেণ্ট কথা গতিকে আপোনালোকে শুনি লোৱাটো ভাল এইটোতো সকলোৱে ঘৰত থকা বস্তু সকলোৱে ইউজ কৰে না আমি ইয়াত মানে এইটো LPGটো এনেকুৱা হয় কিবা কাৰণত লিক হ'লে বা জুই লাগি গ'লে আমি কেনেকৈ নুমাম সেইটো আমি মানে আজি আমি ক'ম আৰু বা দেখুৱাই দিম প্ৰেক্টিকেল কৰি আৰু এই বস্তুটো যদি আপুনি কৰিব পাৰে আপোনাৰ নিজৰ ঘৰৰ মানে কি হয় নিজৰ পৰিয়ালটো বচাব পাৰে বা ঘৰখন বচাব পাৰে বিভিন্ন ধৰণৰ বস্তু হেৰি কৰিব পাৰে আৰু ইয়াতে নোমোৱা পদ্ধতি আপোনাৰ কি আছে ৩-৪টামান আছে সেইটোৰ ভিতৰত মানে কি আমি যদি ইয়াত এনেকৈ দিলোঁ নহয় ইয়াত গেছ যাই আছে না গেছটো যাই থকাৰ পিছত ইয়াত কিমান প্ৰেছাৰত মানে গেছটো ভৰাই থাকিলে কি হয় ইয়াত যেতিয়া জুই লাগিব যেতিয়া ধৰক ৰেগুলেটাৰৰ লগত একেলগে আপোনাৰ ষ্টভ লগাই থাকিল আৰু বিশেষকৈ পাইপটো পুৰে প্ৰথম পুৰি যোৱাৰ লগে ইয়াততো এইখিনি পুৰি নাযায় আৰু পুৰি নাযাৱাৰ পিছত ইয়াত যিটো প্ৰেছাৰত মানে গেছটো ভৰাই আছে সেই প্ৰেছাৰটোৰ কাৰণে ইয়াত যদি আমি যেতিয়া জুই লগাই দিম এই বস্তুটো আপুনি অকণমান জেগা স্পেচ থাকিব মানে খালী ৰাখিব এই জুইটো ইয়ালৈকে নাথাকে ইয়াৰ পৰাই জুইটো নাথাকে জুইটো থাকিব ইমান মই এতিয়া প্ৰেক্টিকেল কৰি দেখুৱাই দিছোঁ জুই লাগি আছে না এনেকৈ জেগাত ব্লেংকেটিং আছে না আপুনি এনেকৈ আহি কিনে এনে জুইটো জ্বলি আছে না কিমান মানৰ পৰা জুইটো দেখিছে না এনেকৈ আহি যদি আপুনি নুমাই আপোনাৰ হাত পৰিব ন আপুনি এই স্পেচটো জেগাত আপুনি লাহেকৈ আনি হাতখন এই আঙুলিটোৰে মাৰি দিয়ে নুমাই কিহৰ কাৰণে যায় মই নাযাব পাৰে কিহৰ কাৰণে হৈছে আমাৰ ইয়াত অপেন এয়াৰত কিমান অক্সিজেনটো জুই জ্বলাৰ কাৰণে অক্সিজেন মানে আমাৰ জুই জ্বলাৰ কাৰণে 16% অক্সিজেন অক্সিজেনটো যেতিয়া ইয়াৰ পৰা কাটা হৈ গৈছে জুইটো নুমাই গৈছে যেনেকৈ চাৰি প্ৰিভিয়াছ বুজাই দিছে তিনিটা বস্তু অক্সিজেনটো আছিলে তাত আমি অক্সিজেনটো এটা বাল্টি দিও আমাৰ নুমাব পাৰে চিষ্টেম আছে এইটো মই আৰু প্ৰেক্টিকেল কৰি দিছোঁ কেনেকৈ নুমাব পাৰে দোকানক আমি এইটো বন্ধ কৰি দিম কিন্তু এনেকৈ আনিব ভাবি কওঁ অকণমান মানে খালী জেগা থাকিব ইয়াত যিটো প্ৰেছাৰত গেছটো ভৰাই আছে সেইখিনি ঠেলি দিয়াৰ লগে লগে ইমানটো জেগা খালী থকা বুলি ভাবি লওঁ ইয়াৰ পৰাই জুইটো জ্বলি আছে এই এইখিনি জেগাই দি আমি হাতখন দিব লাগিব বা আঙুলিটোৰে এনেকৈ হেৰি কৰিব লাগিব এই বস্তু এইটো মানে যেনেকুৱা বাল্টি আছে এই জুই জ্বলিলে বাল্টিটো ইয়াত মাৰি দিলে ইয়াত বাল্টিটো পানী আছে এনেকৈ আপোনাৰ সোমাই দিলে বগাটো মানে সোমাই গ'লে আমি ৰেগুলেটৰ অফ কৰি দিওঁ চাওক এই বস্তুটো কিহৰ কাৰণে আৰু নুমাব এই বাল্টিটো আমি ঢাকি দিলে আৰু নুমাব নেকি কিহৰ কাৰণে নুমাব আৰু প্ৰথম মই কৈছোঁ এই অক্সিজেনটো তাত মানে ব্লেংকেটিং হ'ব ব্লেংকেটিং মিনছ আপোনাৰ কি মানে কভাৰ হৈ যাব বস্তুটো আমি কভাৰ হৈ যাব এইটো এটা 2 নম্বৰ তৰিকা আৰু 3 নম্বৰ তৰিকা আছে আমাৰ ব্লেংকেট এখনটো থাকে ঘৰত না ব্লেংকেটখন আমি পানীত তিয়াই লওঁ তিয়াই ল'লে অকণমান সুবিধা হয় তাতে মানে ব্লেংকেটখন জ্বলি নাযাওঁ তাৰপিছত চাওক আমি এই ব্লেংকেটখনেদিও ব্লেংকেটখনেদিও আমি নুমাব পাৰিম গতিকে আমি কিন্তু ফাৰ্ষ্ট আমি নিজকে প্ৰটেকশ্যন কৰি ল'ব লাগিব কেনেকৈ প্ৰটেকশ্যন কৰি ল'ব লাগিব মই দোকানখনেদি ৰখাই দিছোঁ ধৰিব লাগিব নিজক প্ৰটেকশ্যন কৰিব লাগিব নিজক প্ৰটেকশ্যন কৰিব লাগিব জুইটো আহি যাব এনেকৈ দি আমি এনেকৈ ঘূৰাই দিব লাগিব ঘূৰাইটো এইটো এনেকৈ হ'লে ভাল এনেকৈ দি আমি ইয়াত মাৰি দিয়াৰ পিছত এইটো নুমাই যাব দেখুৱাই দিম নুমাই গৈছে না ইয়াত নুমাই গৈছে ইয়াত আমি ৰেগুলেটৰটো অফ কৰি দিওঁ
গম পালে আৰু ইয়াতকে যদি আমি নোৱাৰো আৰু এটা কথা ইয়াতকে যদিও নোৱাৰো ইয়াৰ পিছত কি কৰিব লাগিব আমি চাপত আমি এইখিনি কৰিব সচৰাচৰ মানুহে ভয়ো কৰে এইটো কথা আমি যে হাকোটা আছে কিবা আছে ইয়াত এনেকে ধৰি যদি আমি পানীত মানে পুখুৰী চুখুৰী বা এনেকা নলাটো সোমাই থৈ দিওঁ তেতিয়াও মানে চিলিণ্ডাৰটো ব্ৰাছ নহয় আৰু চিলিণ্ডাৰ ব্ৰাছ হয় এইটো চিলিণ্ডাৰটো তৎক্ষণাত ব্ৰাছ নোহোৱাৰ কাৰণে আপোনালোকে ভয় কৰিব নালাগে আৰু যদি সেইটো কৰিব পৰা নাই একো কৰিব পৰা নাই ফায়াৰ চাৰ্ভিচ অহালৈকে গাড়ী অহালৈকে আপুনি যিকোনো বস্তা আছে যি মৰামতৰ বস্তাটো তিয়াই আনি ইয়াত দি দিয়ক দি পানী ঢালি থাকিব যেতিয়ালৈকে গাড়ীখন আহি নাপায় এইটো যদি আপুনি কুলিং কৰি ৰাখিব পাৰে কুলিং মানে ঠাণ্ডা কৰি ৰাখিব পাৰে আপোনাৰ এই চিলিণ্ডাৰটো ব্ৰাছ নহয় গতিকে এইখিনি মনত ৰাখিব